আচলতে আমাৰ উকিয়াম এৰিয়াৰ যদি নদী বান হয় তেতিয়া আমাৰ বহুতে অনিষ্টি হ'ব কাৰণ কি আমাৰ এৰিয়াত বহুত মানুহ আৰু গৰীব মানুহ আছে আমাৰ নদীত কি আছে নদীৰ আমাৰ ওপৰত পৰা আমি বা কাটি আনো গৰীব মানুহ বা কাটি এইগিলা ঘৰৰ বনাবা এনেকৈ এইগিলা চব ক্ষতি হ'ব আমাৰ খেতি বাতি চব আছিল ইমান আমাৰ খিলঞ্জীয়া মানি আছিল আমি কিমান বছৰৰ পৰা আমাৰ মা দেউতা আমাক খেতি বাতি গোটাই কৰি আছে বাগান চাগান এতিয়া আমিও কৰি আছোঁ আমাৰ ল'ৰা ছোৱালী বহুতে পঢ়া আছে এনেকৈ খেতিৰ পৰা আমি এইগিলা খেতি কৰি বাগান কল বাগান আছে আৰু আনাৰস আৰু তামোল আৰু কমলা আৰু বিভিন্ন বাগানবিলাক বহুত আছে এনেকুৱা আমি বাগানৰ খেতি খাই আমাৰ ল'ৰা ছোৱালীক শিক্ষকী বনাই দিলোঁ এতিয়া যদি নদী বান হয় এইগিলা চব নোহোৱা হ'ব নাইকিয়া হ'ব তেতিয়া আমাৰ ল'ৰা ছোৱালীৰ পাছত আমি কি খাব আৰু আচল কথা কি বিজেপি গভৰ্ণমেণ্টে যদি ইয়াতে পানী বান কৰে তেতিয়া আমি পাছত আৰু ক'ত থাকিব আমাৰ মাটিটো আমি এৰি নাযাওঁ আমি টেষ্ট দিম আমি মৰি যাম তথাপি আমি আমাৰ মাটি বাৰী আমি খিলঞ্জীয়া মানুহ আমি এৰি নাযাওঁ এনেকৈ বহুত ক্ষতনি হ'ব আমাৰ 36 গাঁও আছে 36 গাঁও মানুহগিলা ক'ত থাকিব আৰু যদি অলপমান মাটি দিব ক'ৰবাত 1.5 বিঘাত ক'ৰবাত 1 লিচা মাটি দিব তেতিয়া আমি উঠি গ'লে তাতে ঘৰ এটা ঘৰ বনাওঁতে কিমান আমাৰ হেৰি হয় কষ্ট হয় তেতিয়া আমি যদি নতুন আৰু যদি ঘৰ বনাই তেতিয়া আৰু ঘৰহে বনাব না আমাৰ ল'ৰা ছোৱালীক বনাব না আমি নিজে খাব এনেকুৱা আমাৰ দুখ কষ্ট হ'ব আৰু নদীৰ পৰা কিমান আমাৰ হেৰি আছে মাছ আছে শুহু আছে কি বুলি কয় শিহু এইগিলা চব আছে আৰু ওচৰত থকা জন্তুগিলা বহুত আছে বাঘ হাতী এইগিলা আছে এইগিলা চব মৰি যাব চব পানীৰ তলত হ'ব তেতিয়াহ'লে আমি ভাল নালাগে আমি আমাৰ খিলঞ্জীয়া মানুহ আমি উকিয়ামৰ চব এৰিয়া আমি 36 ভিলেজৰ মানুহ আমি এৰি নাযাওঁ আমাৰ মাটি বাৰী চব আমি এৰি নাযাওঁ আমি কষ্ট হ'ব আৰু এইগিলা আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এইগিলা চব বানটো বন্ধ কৰিলে ভাল আছে আৰু দুটা মুখ্যমন্ত্ৰী আমাৰ মেঘালয়া কনৰাড চাংমা এহঁতৰ দুটা মুখ্যমন্ত্ৰীয়ে কি ভাবি কিনে এইগিলা কৰিব চেষ্টা কৰি আছে আমি নাজানো ইমান যে আমাৰ মুখ্যমন্ত্ৰী গাৰো হয় আমাৰ কনৰাড চাংমা ইয়াৰো অলপ ভাবিব লাগিছিল কিমান গাৰো মানুহ আছে আৰু ক'ব লাগিলে আমাৰ কনৰাড চাংমা এইগিলা ক'ব লাগিছিল যেনেকৈ আমাৰ মা দেউতাৰ নিচিনা এনেকুৱা আছিল এইগিলা চব ক'ত থাকিব এইগিলা ভাবিব লাগিছিল পানী ডেম বনাই আৰু কি সুখ হ'ব তাই ইহঁতে আৰু চেয়াৰত বহাই দিছে আমাৰ পাব্লিকে তাহাঁতক মিনিষ্টাৰ বনাইছিল আমিয়ে বনাইছিল আৰু বনোৱাৰ পাছত আমাকে এনেকৈ হাকাই দিলে আমাক পানী ডুবাই দিলে ক'ত থাকিব আমি এইগিলা ভাল নাপাওঁ সেইকাৰণে আমাৰ মাটি আমি এৰি নাযাওঁ আমাৰ মাটি আমি থাকিম আমি মৰি যাম টেষ্ট দিম তথাপি আমাৰ মাটিটো আমি নদী বান কৰিব নিদিওঁ এতিয়া মোৰ কথা